দেওঘৰত গাড়ী নিব নিদিয়ে। দেওঘৰত এতিয়া খোজকাঢ়ি যাবিলাকে খোজকাঢ়ি গৈ আছে, আৰু কোনোবা যদি গাড়ী ভাড়া কৰি লৈ যাব বিচাৰে গাড়ী ভাড়া কৰি লৈ যাব পাৰে। ইয়াৰ পৰা গাড়ী নিব নিদিয়ে, চব গাড়ীবিলাক ইয়াতে ৰাখিব দিছে। আমাৰ গাড়ীখনো ইয়াতে ৰাখিছোঁ, আৰু আগতো আছে গাড়ী পাৰ্কিং। চববিলাক আমাৰ গাড়ীবিলাক লৈ আহিব নিদিয়ে, খোজকাঢ়ি আহিব দিছে, গাড়ীবিলাক থৈ আহিব দিছে। আৰু আমি এতিয়া খোজকাঢ়ি আছোঁ ৰাস্তাই। তলত ইয়াতে এনেকৈ পাৰি দিয়া আছে, এইবিলাক খোজকাঢ়া হয়। খোজকাঢ়ি আছোঁ আমি। আৰু যদি খোজ নাকাঢ়োঁ তেতিয়া গাড়ী নিব পাৰে ভাড়া কৰি কেনে। 100 লাগে তাকেলৈকে যাওঁতে মন্দিৰলৈকে। আৰু এনেকৈ এইবিলাক দোকান হৈ আছে। মানুহবিলাক এনেকৈ খোজকাঢ়ি আছে চবেও। কোনোবাই খোজকাঢ়ি যাব, কোনোবাই গাড়ীত যাব। খোজকাঢ়িব পাৰাবিলাকে খোজকাঢ়ি আছে, খোজকাঢ়িব নোৱাৰাবিলাকে গাড়ী লৈ আছে। গাড়ীততো দিবই লাগিব, গাড়ী ল'লে। সদায় দোকান ৰাস্তাই খাৱাৰো দোকান পাবি না, বস্তু লোৱাৰো দোকান পাবি। গাড়ী ফালে দেখিছা এনেকৈ মই খোজকাঢ়ি আছোঁ, মোৰ পিছত মানুহ এইফালে, আৰু এইটো চাইডে দোকান। খোজকাঢ়ি আছোঁ এনেকৈ। ইয়াৰে পুলিচবিলাক দেখাই দিম ৰ কেনেকুৱা খবৰ। আমি মন্দিৰ পাই নাই, মন্দিৰ এটা পামহে। এইটো মানুহবিলাক এনেকৈ লাইন ধৰি দাৰু যাই আছে। চব মানুহবিলাকে কিমান লাইন ধৰিব লাগে। এনেকৈ মানুহ লাইন ধৰি যাব লগা হয়, 2-3 কিলোমিটাৰ। আমি গুলি আহি আছোঁ। এতিয়া সোমাই মন্দিৰত যাম, আৰু বাকীবিলাক চব মানুহবিলাকে লাইন ধৰি আছে। আমি এনেকৈ গুলিতে সোমাই আছোঁ। গুলিত এইবিলাক মানুহ দোকান ভিৰ হৈ আছে। মন্দিৰটো কোনপিনে এইবিলাক মানুহ দেখিছ না, ইমান হাল্লা চিল্লা দেখোন না, আৰু ইমান মানুহ।
Hey, Pintu.